আজি ৰাতিপুৱা সোনকালে উঠি গোসাঁইক লৈ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। বৰষুণ পৰি আছে, তাৰপিছত বৰষুণ এৰিলে আইতা ঘৰলৈ আহিলোঁ। কালি সকাম আছিল, আজি সকাম নহ'লে একাদশী আছিলে। চবেই কাম কৰি আছে, মই বহি আছোঁ। গোসাঁই যি ঘৰত আহিলৈ ফূৰ্তি তাৰ। দৈ এগিলাচ খাই ল'লোঁ ঘৰলৈ আহি। বায়ে মই দুইজনীয়ে কচু বিচাৰিব গ'লোঁ। তাৰ আবেলি সময়ত লগৰজনীৰ ঘৰত বিহু আখৰা চাবলৈ গ'লোঁ। ঘৰত মানে সিহঁতৰ পৰা অলপ ওচৰত কৃষ্ণহীৰাই গান গাইছে, বহুত দিনৰ মূৰত তাৰ মাতটো শুনিলোঁ।